নে কি কয় ৰাইজ গুড মৰ্নিং আজি হৈছে দেওবাৰ আৰু দেওবাৰ বুলি ক'লে মানে দুপৰীয়া আহাৰটো ভালকে খোৱা হয় আৰু সেইকাৰণে আমি বজাৰখন ধুনীয়াকৈ বহে ন সেইখন বজাৰো কৰিব লাগে সেইকাৰণে আৰু ডিব্ৰুগড়ত বিশেষকৈ ডিব্ৰুগড় চৌকিডিঙি ফিল্ডৰ ওচৰত মানে গোটেই কনভয় ৰোডটোত পুৰা গাঁৱৰ পৰা মানুহ আহে পুৰা বজাৰ বহুত ধুনীয়া বজাৰ পাতে আৰু সেই বজাৰ দেখুৱাবলৈ আপোনালোকক লৈ যাম এতিয়া নে কি কয় ৰাইজ আৰু দেওবাৰ বুলি ক'লে আপোনালোকে কি খায় বাৰু নিশ্চয় চিকেন খাই চাগে ন আমিও চিকেন খাম পিছে আজি আনি থোৱা আছে আগৰে মা বজাৰ যাওঁ দেই গোমধান বগৰী ন এইকেইটা নালাগে নহয় বগৰী সেই মিঠা বগৰীটো ন একদম বেগ আজি ঢেৰ লৈ আহিছো 1 2 3টা বেগ পোৱালীকেইটা ঠাণ্ডাত একেবাৰে কুচমুচ খাই আছে ঠাণ্ডা এটাও আছে পটককে অকমান ঠাণ্ডাও লাগি যায় দেওবাৰ চৌকিডিঙি বজাৰখন ভাল মানে গাঁৱলীয়া বজাৰ পুৰা বিশুদ্ধ শাক পাচলি আনে মানে ইমান ভেজাল নাথাকে আৰু গাঁৱৰ পৰা আহে যিহেতু গাঁৱলীয়া মানুহ চ' ভাল শাক পাচলি আনিব দেউতাই অলপ বজাৰ কৰিলে মানে শাকখিনি লৈ আহিলে দেউতাই বাকী অইন বজাৰখিনিহে কৰিব লাগিব এতিয়া আমি একদম লিষ্ট দি পঠিয়াইছে এয়া পাবহি হ'ল দেই চজিনা ওলাইছে চজিনা বিৰাট দাম দেই কোমলীয়া চজিনাটো পোৱা 100 টকা বোলে কোনে কিনিব বাৰু এইটো অলপ বুঢ়া চজিনা এইটো 60 টকা বোলে এইফালে মহৰ দৈ আৰু লগত বটলৰ ভিতৰত বোলে গাখীৰ কি গাখীৰ জানো ধৰিবই নোৱাৰিলো আৰু ইয়াত গুটিয়ালো লৈছো দেই ৰাইজ আৰু এতিয়া একদম ঘৰুৱা লোকেল কণী এয়া দেখিছেনে তেতেলী আৰু মোৰ লোভৰ পানী পৰি গৈছে তেতেলী দেখি বজাৰখনত আভাগ দি দিছো আপোনালোকক মোৰ লগত ব'লক কি শাক পাচলি লাগে আপোনালোকক চব পাব আৰু এইফালে মেইনটো কাটি আছে বাপৰে মানুহ চাওক না বজাৰখন একেবাৰে বাওঁহাতৰ পৰা ষ্টাৰ্ট কৰি সোঁহাতে গৈ শেষে নহয় এই হাঁহ পোৱালীকেইটা যে ইমান মৰম লগা লৈ লওঁ নিচিনা লাগি গৈছিল কোনোবাই যদি আচাৰ বনাব বুলি ভাবিছে দেওবাৰে ইয়াত বজাৰখন বহে আপোনালোকে এইবোৰ বৈয়াম কিনিব পাৰিব আকৌ টিকলু বস্তু এবাৰ একদম কটাৰী পাই গৈছো টিকলু ইমান মৰম লাগিছে এইখন আমাৰ কি কাটিব পাৰিম জনাবচোন কোনোবাই এইখন আপোনালোকে বেগত কেৰি কৰিব পাৰিব ক'ৰবাত কোনোবাই যদি তামোল চামোল খাই ভাল পায় ন এখন বেগত লৈ পেলাই কাটিব পাৰিব মানে বেগত লৈ গৈ জাৰ্ণি কৰিলে 40 টকা দিব লাগিব তুমি কমোৱা যিমান পাৰা কমোৱা মই 30 টকা ল'বলৈ কৈছোঁ 30 টকা লওক 50 টকা ল'ম এতিয়া মই এখন ল'ম 50 টকা মই দাম বেছি হ'ব বম্বেত দেখা বেঙেনাটো ইয়াতো আছে পাথৰ নহয় সাজৰ গুটিহে আৰু সাজ বনাই বোলে নুনি কোনে খাই ভাল পায় আৰু এইফালে অলপ ডাঙৰ বগৰীটো লৈ ললো বজাৰ বহুত দীঘল মানে শেষ কৰিব নোৱাৰি পুৰা খাই আছো বিৰাট ভাল লাগিছে চাই পুৰা ফ্ৰেছ ঘৰুৱা বস্তু এইটো কি নেমু বোলে এটা 10 টকা চাওকচোন এযোৰা 10 টকা বুলি ক'লেও বেলেগ কথা ইমান দাম কেলে ক'ৰপৰা আনিছে এইটো বিচাৰি আহিছিলো আচলতে বজাৰলৈ পালো এতিয়া ফাইনেলি আৰু কি কৰিবা এইটোলৈ কিবা এটা স্পেচিয়েল ৰেচিপি এটা বনাম এইকেইটা কি চাৰ্কাছৰ মানুহ নি ইমান ওখ যে ব'লক ওচৰৰ পৰা আহোগৈ সিহঁতি কিবা মূৰৰ বিষ গা বিষৰ মলম বিকি আছে বোলে ঘৰুৱা শাক পাচলি দেখিলে মনটোৱে কিবা ভাল লাগি যায় হয় নাই মইতো দেখিয়ে থাকো ঘৰুৱা পাচলি মানে আগতে দেউতাই যিহেতু কৰে ন ঘৰত মানে সেয়া ভাল লাগে আৰু ঘৰৰ পাচলি সোৱাদো বেলেগ ভেজাল খোৱাতকৈ ঘৰুৱা শাক পাচলি খোৱা ভাল নে কি কয় ৰাইজ এইবোৰ পিছে কি মাছ ধৰিব পৰা নাই দেই চালানিয়ে নে নাই লোকেল মাছ কিন্তু লোকেল মাছৰ ভিতৰত গৰৈ কাৱৈ ঢেৰ কিবা কিবি ওলাইছিলে পিছে বজাৰখন দেখি ভাল লাগিলে নে বহুত ৰাতিপুৱা যিটো বতৰ কৰিছিলে ঠাণ্ডা লাগিছিলে পিন্ধি আহিছিলো চুৱেটাৰ এটা পাতলা চুৱেটাৰ এটা পিন্ধি আহিছিলো কিন্তু এতিয়া পুৰা গৰম উঠিছে মোৰ গৰম উঠিছে দেই গৰম চোলা পিন্ধি আহিলো ঠাণ্ডা লাগিব বুলি গৰম দিন আহি গ'ল ৰ'দটো ওলাইছে এতিয়া ডিব্ৰুগড় বতৰটো মানে কিবা অদ্ভুত টাইপৰ এই ৰ'দ দিব এই বৰষুণ দিব তেনেকুৱা মুম্বাইৰ নিচিনাই মুম্বাইৰ মিনি ভাৰ্জন মাথা বিষাই গৈছে ৰে সেই হেৰিটো মজা লাগিলে মলম্বিকা মানুহটো মোৰ হাঁহিহে উঠিলে সেইটো দেখি পেলাই মানে ফকাছত পৰিবলৈ ওখ হৈ দিছে আৰু এনেই সেইবোৰ টিভি চিভি বা ইউটিউবতহে দেখি থাকো ন আজি পুৰা ৰিয়েলকৈ দেখি গৈছোঁ তুমি ক'ত দেখিলা ওখ মানুহ ইউটিউবত আনকালে এনেই মোবাইল চাই থাকোঁতে দেখি পাওঁ ন পটককৈ ইউটিউবতে হওক বা ইনষ্টাগ্ৰামতে হওক বা ফেচবুকতে হওক বজাৰ বহুত দীঘল লাইন দেই এইফালে একদম ডন বস্কো স্কুলৰ ওচৰলৈকে পুৰা বজাৰ বহিছে এইখন বজাৰ অকল দেওবাৰেহে বহে অন্য বাৰত নবহে দেওবাৰে মানে গোটেই গাঁৱৰ পৰা পাচলিখিনি লৈ আহে আৰু মহ ইমান সোমালে নহয় কেনেকৈ সোমালে নাজানো আৰু বহুত মহ গাড়ীৰ ভিতৰত নুনি পাইছিলোঁ নুনি গোমধানটো কেনেকুৱা হয় মই সেইকাৰণে অকল দুটাহে আনিলোঁ এনেকৈ খালি গুটিবোৰ চাব লাগে আছেনে নাই
গা পা ধুলো বজাৰৰ পৰা আহি এতিয়া চিকেন বনাওঁ আজি দেওবাৰ যিহেতু চিকেনে খাওঁ আজি বাকী বজাৰ কৰা বস্তুবোৰ পাছত খাম আৰু আপোনালোকে ভাবিছে চাগে ইমানকে চিকেন খাই আছো নহয় এবাৰে চিকেন আনিছিলো আমি মানে এবাৰে আনো কিন্তু অলপকে থৈ দিওঁ আৰু মানে আজি খালো আজি আনিলো আজি খালো তাৰপিছত 2 দিনমানৰ পিছত আকৌ এবাৰ খালো ফ্ৰিজত ভৰাই থৈ দিওঁ মায়ে খালে মাছ বনাই আছে মাছ ভাজি আছে কি মাছ হয় মা শিলঘৰীয়া মাছ খাইছে নে আপোনালোকে মানে জাতিলাওৰ লগত বনাম মাছটো ডিব্ৰুগড় মানে মাৰ্ঘেৰিটা ফালৰ পৰাহে চাপ্লাই হয় মাৰ্ঘেৰিটা সেইফালে অৰুণাচলৰ সেইফালে মানে শিলঘৰীয়া মাছটো মাৰ্ঘেৰিটা ফালৰ পৰা আহিছে আৰু বহুত তেলি মানে বহুত তেল ওলায় মাছটো বহুত তেল আছে নিজৰ সেইকাৰণে টেষ্টিও হয় বহুত এইকেইটা চাওক শিলঘৰীয়া মাছ বেয়া টেষ্টি হ'ব যেন লাগিছে মাংসৰ কাৰণে পিঁয়াজ আদা নহৰু আৰু জলকীয়া নহৰুখিনি আগতে মিক্স কৰি লৈছোঁ যাতে ৰসটো গুচি যায় মাংসৰ ভিতৰত আৰু অলপ মিঠাতেল এতিয়া ভালকৈ মিশ্ৰণ কৰি ল'ম মই এই টিকলাখনেদি কাটিম বেছিয়ে সৰু হৈছে আকৌ বেছি সৰু হৈছে মানে কটাৰীখন চাই বিলাহীটো ডাঙৰ হৈছে দৰৱ দিয়া বিলাহী ক'ত দৰৱ দিয়া তুমি কেনেকৈ গম পালা পানী অলপ দি দিছোঁ কাৰণ বিলাহীখিনি গলাই ল'ম বুলি ভাবিছোঁ আমি সদায় ব্ৰেকফাষ্ট কৰি উঠি এই বস্তুটো খাওঁ বহুত ভাল লাগে খাই মাজে মাজে খাই থাকিব লাগে খানা বনোৱা টাইমত এনেকুৱা অলপ চিকেন মছলা দিম কাৰণ বেলেগ একো মছলা নিদিওঁ লোকেল চিকেনটো ইমান মছলা দিও ভাল নালাগে পিছে অলপমান হালধিও গুচি গ'ল আলুকেইটানো কেনেকৈ পাহৰোঁ ৰাইজ মোৰ প্ৰিয় বন্ধু এতিয়া পানী দি দিছোঁ পূৰা ভালকৈ সিজিবলৈ কেঁচা জলকীয়াকেইটা পাছত দিছোঁ একেবাৰে তাৰ সুগন্ধিটো থাকিবলৈ আদাখিনি থাকিয়ে গৈছিলে দিবলৈ ৰ'ব আৰু এটা আইটেম আছে আজি দেওবাৰ ন বেছি আইটেম থাকিব লাগে এনেও এয়া গম পাইছে চাগে অলপমান তিয়হৰ চালাডো বনাই লৈছোঁ এনেকৈ সৰু সৰুকৈ কাটিলে মা দেউতা চিৰু চবেই ভাল পায় খায় আজি চিকেনত গ্ৰীণ মটৰ দি দিম বুলি ভাবিছোঁ আৰু ধনিয়াটো থাকিবই বাৰু চিকেন বনি আছে আৰু লাগিব 20 মিনিটমান আৰু মায়ে জাতিলাওৰ লগত শিলঘৰীয়া মাছ বনাইছে আৰু ভাত আৰু এনি এফালে কি কৰি আছা এই টিকলু কেৰাহী আহিছে চৰি এইখন কটাৰীখন যে আনিছিলোঁ ইমান ধাৰ নাই মানে সেইকাৰণে মই এতিয়া ভৰাই আছোঁ পুৰা একদম চিকচিকীয়া একদম চুব নোৱাৰা কৰি পেলাব ইমানে ধাৰ থাকিব মাংস টেষ্ট কৰোঁ অলপ 1 পিচ আজি কল মাছ ওলাইছিলে বজাৰত মজা দাম বহুত বেছি কেজি 600 টকা নিদিয়ে নিমখ বঢ়িয়া আছে আৰু জ্বলা অলপ হৈছে আৰু অলপ জ্বলা লাগিছিলে টেষ্টিং কৰি আছোঁ মজা লাগিছে এপিচকৈ কেইবা পিছো খালোঁ দাদা এয়া হৈছে লোকেল চিকেন উইথ গ্ৰীণ মটৰ জাতিলাওৰ লগত শিলঘৰীয়া মাছ আৰু তিয়হৰ চালাড এতিয়া আমি আহাৰ গ্ৰহণ কৰি থকা এটা দুটা মুহূৰ্ত দেখাইছোঁ দেই ৰাইজ পুৰা ওলাই ল'লোঁ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ধুনু মই আজি মিলাম বুলি ভাবিছিলোঁ এই কালাৰটোৰ লগত কিন্তু মিলাব নোৱাৰিলোঁ বেলেগ এটা মিলাম মোৰ কালাৰটো কেনেকুৱা লাগিছে বাৰু এনেয়ে চইচ কৰি দিয়া দেই মনত আছে নে বম্বেত শ্বৰ্টত দিছিলোঁ এইটো মাও যাব মাও যাব আমি মেলা এখনলৈ যাম ডিব্ৰুগড়তে পাতিছে এয়া মেলা পালোহি দেই ৰাইজ পালোহি গৈ আছোঁ এতিয়া মাৰ লগত এইফালে এখন কাপোৰৰ দোকান দেখিছোঁ ক'ৰ পৰা আহিছা ৰাজস্থান মা আৰু এনেই কিবা ডাইনিং টেবুলত পৰা আৰু বেডশ্বীট কিবা বিচাৰি আছে কাপোৰবোৰৰ ভিতৰত বেডশ্বীট কুশ্বন কভাৰ এনেকুৱা ধৰণৰ ঢেৰ কিবা কিবি আছিলে হাতেৰে কাম কৰিছে হেনো ইমান ধুনীয়াকৈ কৰিছে নহয় চায়ে ভাল লাগিলে গ্লাছৰ বৈয়ামটো যে দেখাইছিলোঁ আপোনালোকক বহুত দাম কৈছে 110 টকা নে কিমান আৰু আজি দেওবৰীয়া বজাৰত দেখিছিলোঁ 45 টকা নে 40 টকা মাত্ৰ দেখিছিলে আজি ভিডিঅ'টো দেখিছিলে ষ্টাৰ্টিঙত ন দেওবাৰ বজাৰত তাত বহুত সস্তাত দি আছিলে আৰু মেলাত দিছে 110 টকা কি এইবোৰ বিজনেছ বেপাৰ চুইছা নাই এইটো তোমাৰ কাৰণে এইটো তোমাৰ কাৰণে লোৱা লগাব পাৰি নি লগাই জানে কি হয় এইটো কলম কোনফালে নিপটো কোনফালে আছে জানো খুলিব লাগিব কলম হয় বোলে কেনেকৈ এইটো কলম কোনে জানিব বাৰু ইয়াৰ ভিতৰত যে এইটো আছে এইডাল বোলে পিঠি খজোৱা দিয়া পিঠিকে খজুৱাই দিওঁ এইডাল চাই থাকিব দেই কি কৰিম এতিয়া মই মুম্বাইৰ কলাবা কজৱে ইয়ালৈ উঠি আহিল ইমানেই ভেৰাইটিজ ইয়েৰিংছ ইছ ফনি ক কিয়া নাম দুমে এইযোৰ কিবা এটা ভাল লাগিছে ये चाकू निकालो जल्दी से निकालो এইটো সৰুতে খেলছিলোঁ দেই য়ো বুলি কয় যে দুটামান বস্তু পচন্দ হ'ল মানে আপোনালোকৰ ঘৰত গৈ দেখুৱাম কি ল'লোঁ বেছি একো লোৱা নাই আৰু মেলাখন সম্পূৰ্ণকৈ বহাই নাই কাইলৈৰ পৰা আৰম্ভ হ'বহে গতিকে আমি সোনকালে আহি গ'লোঁ বেছি মানে কাইলৈ আহিব লাগিছিলে
আজি মাত্ৰ 4-5খনহে বহিছে, তথাপিতো দুটামান বস্তু লৈছে মায়ে, ঘৰ গৈ দেখুৱাই আছোঁ আপোনালোকক। আমি চাওক এই টেবুলত পৰা এইবোৰ আনিলোঁ, একদম ৰাজস্থানৰ পৰা আহিছে বোলে, হাতেৰে কৰা কাম। কেনেকুৱা লাগিছে কমেণ্টত জনাব। এতিয়া সেইটো ধুই নিব পাৰে, সমান হৈ যায় ন। দীঘল যে ওলমি আছে, আৰু এখন আছে, সেইখনো আৰু দেখুৱাম আপোনালোকক ৰ'ব। এই ৰানাৰখন আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ, চাওকচোন ইমান ধুনীয়াকৈ বনাইছে। ঘৰ আহি পালোহি আৰু আপোনালোকক দেখুৱালোঁ আমি কি কি কিনিলোঁ। বেছি একো কিনা নাই, যিহেতু ভালকৈ মেলাখন বহাই নাই, কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু 13 তাৰিখলৈকে থাকিব। যদি ডিব্ৰুগড়ৰ পৰা যদি চাই আছে আপোনালোকে, তেন্তে যাব পাৰিব 13 তাৰিখলৈকে, যিহেতু থাকিবই। আৰু কাইলৈ পৰা যেতিয়া ডাঙৰকৈ বহিব, তেতিয়া আকৌ যদি যাওঁ তেতিয়া আপোনালোকক ভালকৈ দেখুৱাব পাৰিম। আকৌ যাম চাগে, তেতিয়া আপোনালোকক ভালকৈ দেখুৱাম। আৰু আহি পায়ে চিৰুৱে খাইছে চানা এইফালে। এইটো চানা মানে মই যিহেতু খাই ভাল পাওঁ ন, মানে মোৰ কাৰণেও কিনা হয় আৰু সিও খাই দিয়ে আৰু চান্সতে। আৰু মেলাখনৰ এড্ৰেছটো আপোনালোকক কৈ দিছোঁ, মিলন নগৰত যিখন গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী নে কি এখন আছে যে, তাৰ বেক চাইডে আছে ফিল্ড এখন, সেই ফিল্ডখনতে বহিছে। তোৰণ এখন দি থোৱা আছে ডাঙৰকৈ, সেইখনত দেখিবই আপোনালোকে, সেই ৰাস্তাতে যেতিয়া যাব সেইফালে অলপ সোমাব আৰু দেখিবই। আৰু ইয়াত চিৰুৰ চানা ময়ো খাই দিছোঁ, কাৰণ সি মোৰ পৰা খালে যে, সেইকাৰণে ময়ো তাৰ পৰা খাম। তেন্তে যাওঁ নেকি? যাওঁ আৰু আপোনালোকেও ভাত খাওক, শুৱক। গুড নাইট, টাটা।